নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আমি আলোচনা কৰিব ওলাইছোঁ মানৱ জীৱনৰ প্ৰকৃত সংগী কোন। মানুহে সুখ দুখত কাৰ আশ্ৰয় ল'ব লাগে। আশ্ৰয় এনেকুৱা ল'ব লাগে যি কোনোদিন সলনি নহয়। সুখৰ সময়তো আপোনাৰ ওচৰত থাকে আৰু দুখৰ সময়তো আপোনাৰ ওচৰত থাকে। মানুহৰ এই সম্পৰ্কবিলাক সকলো এদিন নহয় এদিন সলনি হৈ যায়। সকলোবিলাক মিছা হয়। সকলোতকৈ সঁচা কথাটো হ'ল, যেতিয়া আমাৰ পৰিয়ালৰ কাৰোবাৰ মৃত্যু হয়, তেতিয়া আমি কওঁ যে ভগৱানে তেওঁক কিয় লৈ গ'ল, মোক কিয় লৈ নগ'ল, বা মোকো লৈ যোৱা হ'লে। যদি সঁচাকৈ মোকো লৈ যোৱা বুলি কোৱাৰ লগে লগে যমদূতে আমাকো লৈ গ'ল হয়, তেতিয়া আমি কোনেও তেনেকৈ নক'লো হয়। কাৰণ আমি সকলোৱে জানো যে মোকো লৈ যোৱা বুলি ক'লেই মৃত্যু নহয়। পৃথিৱীত এনেকুৱা কোনো নাই যে আপোনাৰ মৃত্যু হ'লে আপোনাৰ লগত কোনোবা যাব। সকলোবিলাক স্বাৰ্থৰ সম্পৰ্ক। স্বাৰ্থটো পূৰণ হ'বৰ বাবে আপোনালৈ মৰম উদয় হয় আৰু স্বাৰ্থটো শেষ হোৱাৰ লগে লগে মৰমো শেষ হৈ যায়। কিন্তু এই পৃথিৱীৰ সম্পৰ্কবিলাকৰ মাজত এনেকুৱা এটা সম্পৰ্ক আছে যিটো স্বাৰ্থৰ বাবে নহয়। সেইটো হ'ল ভগৱান। তেওঁৰ কোনো স্বাৰ্থ নাই, কিন্তু আমাৰ ফালৰ পৰা আছে। আমি বিপদত পৰিলেহে তেওঁক বিচাৰোঁ আৰু সুখৰ সময়ত তেওঁক পাহৰি যাওঁ। কিন্তু ভগৱানে আমাক কোনোদিন পাহৰি নাযায়। তেওঁ সদায় আমাৰ লগত থাকে। মানুহে কয় যে ভগৱানৰ আশ্ৰয় লোৱা, এই সংসাৰৰ সকলো মিছা। কিন্তু আমি জানো যে সত্য সেইটো যি আমি চকুৰে দেখা পাওঁ, কিন্তু ভগৱান আমি চকুৰে দেখা নাপাওঁ। তেনেহ'লে আমি তেওঁৰ আশ্ৰয় কেনেকৈ লওঁ? কিন্তু সত্য মানে এইটো নহয় যি দেখা পায় সেইটো সত্য। কিন্তু আশ্ৰয় সদায় সত্যৰ ল'ব লাগে। কিন্তু ক'তো লিখা নাই যে যি দেখা পায় সেয়ে সত্য। আমি জানো যে যি বাৰে বাৰে সলনি হয় সেইটো সত্য নহয়। যদি আমি সংসাৰৰ আশ্ৰয় লওঁ, তেতিয়া আমি জানো যে সংসাৰ হ'ল ধন সম্পত্তি, নাম সম্পৰ্ক আদি। উদাহৰণ হ'ল এটি সৰু ল'ৰা কথা কোৱা হ'ল। ল'ৰাটোৰ সন্মুখত 1 কোটি টকা আৰু কেইটামান পুতলা ৰাখি দিয়া হ'ল। তেতিয়া সেই সৰু ল'ৰাটোৱে কি বুটলি ল'ব? নিশ্চয় পুতলাকেইটা তুলি ল'ব। আকৌ সেই সৰু ল'ৰাটোৰ যৌৱনকালত 1 কোটি টকা আৰু কেইটামান পুতলা দিলে। তাত ল'ৰাজনে সেইবাৰ 1 কোটি টকাটো বুটলি ল'ব। আকৌ সেই ল'ৰাজনৰ বৃদ্ধ অৱস্থাত তেওঁৰ আগত 10 কোটি টকা। আনফালে কোৱা হ'ল যে আপোনাৰ মৃত্যু হ'ব আৰু 10-15 দিন আছে। গতিকে আপুনি 10 কোটি টকা ল'ব নে 10-15 দিন নিজৰ পৰিয়ালৰ লগত থাকিব বিচাৰিব? তেতিয়া সেই বৃদ্ধ ব্যক্তিজনে নিজৰ পৰিয়ালৰ লগত থাকিব বিচাৰিব। ইয়াৰ পৰা বুজা গ'ল যে একেটা জীৱনতে 3 বাৰ আশ্ৰয় সলনি হয়। কিন্তু এইটো জীৱনত এনেকুৱা এটা আশ্ৰয় আছে যি কোনোদিন সলনি নহয়। সেয়া হ'ল ভগৱানৰ আশ্ৰয়। কাৰণ আমি সৰু ল'ৰা এটাক শিকাওঁ যে হাত জোৰ কৰা আৰু ভগৱানৰ নাম লোৱা। আৰু সেই সৰু ল'ৰাজনেই সৰুৰ পৰা বৃদ্ধ অৱস্থালৈকে ঠিক একেদৰে গোটেই জীৱন হাত জোৰ কৰি ভগৱানৰ নাম লয়। এতিয়া বুজা গ'ল যে যি সলনি নহয় সেয়াই ভগৱান। গতিকে বন্ধু বান্ধৱীসকল, আমি সদায় ভগৱানৰ আশ্ৰয় ল'ব লাগে। ভিডিঅ'টি ইমানতে সমাপ্তি কৰিছোঁ। যদি ভাল লাগে তেনেহ'লে লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব।